যাদুকৰী কণ্ঠই যিগৰাকী বিশ্ববৰেণ্য শিল্পীৰ পৰিচয় তেওঁৱেই লতা মংগেশকাৰ। 1929 চনৰ 28 ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ ইন্দোৰত জন্মগ্ৰহণ কৰিছিল এই মহান শিল্পীগৰাকীয়ে। পিতৃ পণ্ডিত দীননাথ মংগেশকাৰ আৰু মাতৃ সেৱন্তীৰ 5 গৰাকী সন্তানৰ ভিতৰত লতা মংগেশকাৰ আছিল জ্যেষ্ঠ। 5 বছৰ বয়সতে লতাজীক তেখেতৰ পিতৃয়ে পৰিচয় কৰাই দিছিল সংগীতৰ আদি পাঠৰ সৈতে। 1942 চনৰ কথা। সেই বৰ্ষতে দেহাৱসান ঘটে তেখেতৰ পিতৃৰ। দেউতাকৰ মৃত্যুৰ পিছত পৰিয়ালৰ সমস্ত দায়িত্ব মূৰ পাতি ল'বলগীয়া হৈছিল লতাজীয়ে। অনিচ্ছা সত্ত্বেও চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত হৈ পৰে লতা মংগেশকাৰ। মংগেশকাৰ পৰিয়ালৰ এগৰাকী ঘনিষ্ঠ বন্ধু তথা চিত্ৰ পৰিচালক অভিনেতা মাষ্টাৰ বিনায়কৰ পৃষ্ঠপোষকতাত বসন্ত জুগলেকাৰৰ মাৰাঠী বোলছবি কীৰ্তি হাছানৰ এটি গানত কণ্ঠদান কৰি কেৰিয়াৰৰ পাতনি মেলে লতা মংগেশকাৰে। ইয়াৰ পিছত পহলি বাংলা গৌৰ নামৰ এখনি মাৰাঠী চলচ্চিত্ৰত কণ্ঠদান কৰাৰ লগতে অভিনয় কৰাৰো সুযোগ লাভ কৰে। 1945 চনত তেওঁ মুম্বাইলৈ যায় আৰু উস্তাদ আমান আলী খানৰ পৰা গ্ৰহণ কৰে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষা। হিন্দীকে ধৰি 14টা ভাষাত প্ৰায় 50,000 গীতত কণ্ঠ নিগৰাইছে এগৰাকী স্বনামধন্য শিল্পীয়ে। সংগীতৰ ইতিহাসত সৰ্বাধিক গান ৰেকৰ্ড কৰা শিল্পীৰ বাবে 1974 চনত লতা মংগেশকাৰে লাভ কৰিছিল গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ সন্মান। 8 দশক জুৰি ভাৰতীয় সংগীতৰ ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়োৱা অৱদান অপৰিসীম। হিন্দী বোলছবি জগতৰ যশস্বী পৰিচালক ঋষিকেশ মুখাৰ্জীৰ পৰিচালনা আৰু সলিল চৌধুৰীৰ সংগীত পৰিচালনাৰে 1971 চনত মুক্তিপ্ৰাপ্ত এক হৃদয়স্পৰ্শী ছবি আনন্দ। ছবিখনৰ কাহিনীৰ লগতে গীতসমূহে উপস্থাপন কৰে বাস্তৱ জীৱনৰ কিছু নিৰ্মম সত্য। কেইবাটা অৱতাৰে সন্মানিত বোলছবিখনত শিল্পী মান্না দে আৰু মুকেশৰ লগতে 2টি সুন্দৰ গীতত কণ্ঠদান কৰিছে লতা মংগেশকাৰে। ছুপাৰষ্টাৰ ৰাজেশ খান্না, অমিতাভ বচ্চন, সুনীতা চেনাল আৰু ললিতা পাৱাৰৰ দুৰ্দান্ত অভিনয়ে ছবিখনক প্ৰদান কৰিছে এক বিশেষ মাত্ৰা। আগবঢ়াইছোঁ আপোনালোকলৈ এই সুন্দৰ গীতটি। की दुल्हन बदन चुराए चुपके से आए कहीं जिया लागे ना ना जिया लागे ना तेरे बिना मेरा कहीं जिया যশস্বী ছবি পৰিচালক গীতিকাৰ সাহিত্যিক গুলজাৰৰ প্ৰযোজনা আৰু লক্ষ্মীকান্ত প্যাৰীলালৰ সংগীত পৰিচালনাৰে 1972 চনত নিৰ্মিত চোৰ বোলছবিখনৰ এক প্যাৰ কা নাগমা লতাজীৰ সুমধুৰ কণ্ঠৰ আন এটি চিৰসেউজ গীত। ছবিখনৰ মুখ্য চৰিত্ৰত আছিল জয়া বচ্চন, মনোজ কুমাৰ আৰু নন্দী।
যশস্বী সুৰকাৰ কল্যাণজী আনন্দজীৰ সংগীত পৰিচালনাৰে 1970 চনত মুক্তি পাইছিল বোলছবি সাফাৰ। চলচ্চিত্ৰখনৰ হামথে জিনকে সাহাৰে লতাজীৰ কণ্ঠৰ আন এটি শ্ৰুতিমধুৰ গীত। মুখ্য চৰিত্ৰত অভিনীত ছুপাৰষ্টাৰ ৰাজেশ খান্না আৰু শৰ্মিলা টেগৰৰ দুৰ্দান্ত অভিনয়ে চুই যায় প্ৰতিগৰাকী দৰ্শকৰ হৃদয়, যিখন বোলছবিয়ে আজৰি আনিবলৈ সক্ষম হৈছিল ফিল্মফেয়াৰ বঁটা। हम थे जिनके सहारे वो हुए ना हमारे, डूबे जब दिल की नैया सामने थे किनारे, हम थे जिनके सहारे। যশস্বী সুৰকাৰ R.D. বৰ্মনৰ সংগীত পৰিচালনাৰে 1975 চনত মুক্তি লাভ কৰিছিল জিতেন্দ্ৰ হেমামালিনী আৰু শৰ্মিলা টেগৰ অভিনীত আন এখন সুন্দৰ বোলছবি খুশবু। বোলছবিখনৰ দো নৈ মে আঁসু গীতটি লতাজীৰ কণ্ঠৰ আন এটি সুমধুৰ গীত। কল্যাণজী আনন্দজীৰ সুন্দৰ সংগীত ব্যৱস্থাপনাৰে 1968 চনত মুক্তি লাভ কৰিছিল বোলছবি সৰস্বতী চন্দ্ৰ। ছবিখনৰ চোৰ দে চাৰি দুনিয়া গীতটিত কণ্ঠদান কৰিছে লতাজীয়ে। 4কৈ ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল নূতন আৰু মনীষে। S.D. বৰ্মনৰ সংগীত পৰিচালনাৰে 1969 চনত মুক্তিপ্ৰাপ্ত আৰাধনা বোলছবিৰ কোৰা কাগজথা এমান কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ দৈত্য কণ্ঠৰ সুমধুৰ গীতটিয়ে আজিও মোহাচন্ন কৰে শ্ৰোতা ৰাইজক। মুখ্য চৰিত্ৰত অভিনীত ছুপাৰষ্টাৰ ৰাজেশ খান্না আৰু শৰ্মিলা টেগৰৰ আৰাধনা ছবিখনে 3টাকৈ শিতানত লাভ কৰিছিল ফিল্মফেয়াৰ এৱাৰ্ড। कोरा कागज था ये मन मेरा मेरा मेरा, लिख लिया नाम इस पे तेरा तेरा तेरा। কিশোৰ চাহুৰ প্ৰযোজনা আৰু সুৰকাৰ শংকৰ জয়কিশনৰ সংগীত পৰিচালনাৰে 1960 চনত মুক্তিপ্ৰাপ্ত বোলছবি দিল আপনা और প্ৰীত পৰাই কেইবাটাও গীততে কণ্ঠদান কৰে লতা মংগেশকাৰে, যিখন চলচ্চিত্ৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল মীনা কুমাৰী ৰাজকুমাৰ আৰু নাদিৰাই। पानी में आग लगाए दिल अपना 1960 চনত মনমোহন দেশাইৰ পৰিচালনা আৰু কল্যাণজী আনন্দজীৰ সুন্দৰ সংগীত পৰিচালনাৰে নিৰ্মাণ কৰা হৈছিল বোলছবি চলিয়া। ছবিখনৰ তেৰি ৰাহুমে খড়ে হে সুমধুৰ গীতটিত কণ্ঠদান কৰিছিল লতা মংগেশকাৰে। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৰাজ কাপুৰ আৰু নূতনে। तेरी राहों में खड़े हैं दिल थाम के, है हम हैं दीवाने तेरे नाम के, तेरी खड़े हैं दिल थाम के, है। যশস্বী সুৰকাৰ মদন মোহনৰ সংগীত পৰিচালনাৰে 1964 চনত নিৰ্মিত হৈছিল সাধনান মনোজ কুমাৰ আৰু হেলেন অভিনীত বোলছবি ওহ কৌন থি।
যিখন বোলছবি লতাজীৰ সুমধুৰ কণ্ঠৰ লগ যা গলে ফিৰ গীতটি প্ৰতিগৰাকী শ্ৰোতাৰে প্ৰিয় ফিল্মফেয়াৰ বঁটাৰেও সন্মানিত হৈছিল এই বোলছবিখন আপোনালোকলৈ আগবঢ়াইছোঁ এই সুন্দৰ গীতটি যশস্বী গীতিকাৰ সাহিত্যিক গুলজাৰৰ প্ৰযোজনা আৰু আৰ ডি বৰ্মনৰ সংগীত পৰিচালনাৰে 1975 চনত মুক্তি লাভ কৰিছিল বোলছবি আন্ধি সঞ্জীৱ কুমাৰ আৰু সুচিত্ৰা সেন অভিনীত তেৰে বিনা জিন্দগী কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠৰ আন এটি শ্ৰুতিমধুৰ অৰ্থবহ গীত যশস্বী পৰিচালক য়শ চোপ্ৰা গীতিকাৰ জাভেদ আখতাৰ আৰু মদন মোহন সঞ্জীৱ কোহলি আৰু আৰ এছ মানিৰ সংগীত পৰিচালনাৰে 2004 বৰ্ষত মুক্তি লাভ কৰিছিল এখনি সুন্দৰ ছবি ভিৰজাৰা সোনু নিগম আৰু ৰূপকুমাৰ ৰাথোৰৰ সৈতে দ্বৈতভাৱে এই দুটি গীতত কণ্ঠদান কৰিছিল লতা মংগেশকাৰে বহুকেইটা ফিল্মফেয়াৰ বঁটা আজৰি আনিবলৈ সক্ষম হোৱা ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ছুপাৰষ্টাৰ শাহৰুখ খান প্ৰীতি জিন্টা ৰাণী মুখাৰ্জী ছুপাৰষ্টাৰ অমিতাভ বচ্চন অনুপম খেৰ হেমা মালিনীকে ধৰি বহুকেইগৰাকী শিল্পীয়ে সুৰ সামগ্ৰী লতা মংগেশকাৰে গজলৰ পৰা আৰম্ভ কৰি দেশপ্ৰেমমূলক গীতলৈকে অনেক সুমধুৰ গীতেৰে সমৃদ্ধিশালী কৰি থৈ গৈছে সংগীতৰ ধাৰাক জীৱনকালছোৱাত বহু সন্মানেৰে বিভূষিত হৈছিল এই মহান শিল্পীগৰাকী 1989 চনত লতা মংগেশকাৰক প্ৰদান কৰা হৈছিল দাদা চাহেব ফাল্কে এৱাৰ্ড 2001 চনত শিল্পীগৰাকীক প্ৰদান কৰা হৈছিল ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন 1969 চনত পদ্মভূষণ 1999 চনত পদ্মবিভূষণ 1997 চনত ৰাজীৱ গান্ধী এৱাৰ্ড আৰু মহাৰাষ্ট্ৰ ভূষণ এৱাৰ্ড প্ৰদান কৰা হৈছিল শিল্পীগৰাকীক 1999 চনত জীৱনজোৰা সাধনাৰ বাবে শিল্পীগৰাকীলৈ আগবঢ়োৱা হয় জি চিনে এৱাৰ্ড ভাৰতীয় চলচ্চিত্ৰ জগতলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে 2009 চনত শিল্পীগৰাকীলৈ আগবঢ়োৱা হয় ANR নেশ্যনেল এৱাৰ্ড আনহাতে 2007 চনত ফ্ৰান্স চৰকাৰে প্ৰদান কৰে সৰ্বোচ্চ অসামৰিক বঁটা লিজন অফ অনাৰ ইয়াৰ বাহিৰেও শিৱাজী ইউনিভাৰ্চিটি নিউয়ৰ্ক ইউনিভাৰ্চিটি বৰোদা ইউনিভাৰ্চিটি পুনে ইউনিভাৰ্চিটিকে ধৰি 6খন বিশ্ববিদ্যালয়ে মহান শিল্পীগৰাকীক প্ৰদান কৰে সন্মানীয় ডক্টৰেট ডিগ্ৰী 2016 চনত হিন্দী সাহিত্য জগতৰ স্বনামধন্য কবি সাহিত্যিক যতীন্দ্ৰ মিশ্ৰই লতাজীৰ সংগীতৰ যাত্ৰা আৰু সফলতাৰ কাহিনীৰে সমৃদ্ধ কিছু তথ্য প্ৰকাশ কৰিছে লতা মংগেশকাৰ এ লাইফ ইন মিউজিক শীৰ্ষক গ্ৰন্থখনিৰ জৰিয়তে 2022 বৰ্ষৰ 6 ফেব্ৰুৱাৰীত বাৰ্ধক্যজনিত কাৰণত মুম্বাইৰ ব্ৰিজ কেণ্ডি হস্পিটেলত দেহাৱসান ঘটে এই বৰেণ্য শিল্পীগৰাকীৰ নাইটিংগেল অফ ইণ্ডিয়া খ্যাত লতা মংগেশকাৰে ভাৰতীয় সংগীতৰ জগতত নিজকে প্ৰতিষ্ঠা কৰি গ'ল অদ্বিতীয় ৰূপে হিন্দী বোলছবি জগতৰ প্ৰসিদ্ধ অভিনেত্ৰী নাৰ্গিছ ৱাহিদা ৰহমান শৰ্মিলা টেগৰৰ পৰা আৰম্ভ কৰি প্ৰীতি জিন্টা অভিনীত বোলছবিলৈকে 8 দশক জুৰি সুৰীয়া কণ্ঠৰ যাদুৰে ভাৰতীয় সংগীতৰ ক্ষেত্ৰখনক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে আজিও তেওঁৰ কণ্ঠই মোহাচন্ন কৰি ৰাখিছে তেখেতৰ অনুৰাগীসকলক স্বনামধন্য শিল্পীগৰাকীৰ তৃতীয় মৃত্যুবাৰ্ষিকীত শিল্পীগৰাকীলৈ যাচিছোঁ আন্তৰিক শ্ৰদ্ধাঞ্জলি নিউজ ডেস্ক ৰিপৰ্ট SN ডিজিটেল মিডিয়া